সিহঁত 4জন আহিছিল। নহয় 6জন আহিছিল। হয় 6জন মানেই হ'ব। আহি মোৰ দৰজাখনত টুকৰ মাৰিছিল। এবাৰ, দুবাৰ, 3বাৰ। পিছলৈ শব্দবোৰ ডাঙৰ হৈছিল। এসময়ত দৰজাখন কব্জাৰ পৰা সুলকি পৰি পৰিল। মই শুই আছিলোঁ। সিহঁত সোমাই আহিছিল। অনুমতিৰ প্ৰশ্ন নাছিল। নিশাটো জয়াল হৈ পৰিছিল। সিহঁতে মোৰ পদূলিমূৰৰ সোণাৰ জোপালৈ আঙুলিয়াই কিবা কিবি কৈছিল। সিহঁতৰ আঙুলিৰ মূৰৰ নখবোৰ হানিত তৰোৱালৰ দৰে চিকচিকাই আছিল। দুজনে অনুৰোধৰ সুৰত মোক এটা প্ৰস্তাৱ দিছিল। দুজনে আকৌ দেশ, জাতি এনেধৰণৰ কথা কৈছিল। তাৰে দুজনে একতা, সম্প্ৰীতি, ত্যাগ আৰু উদাৰতাৰ কথাও কৈছিল। সিহঁতৰ কথা বতৰাবোৰে মোৰ কাণত গুমগুমনি তুলিছিল। শব্দবোৰে কাঁইটৰ দৰে বিন্ধিছিল। ৰাতিটোৰ ভিতৰতে মোৰ সোণাৰু জোপাৰ গাত ঘাতকৰ পোছাক পিন্ধাই থৈ সিহঁত গুচি গৈছিল। ওৰে নিশা মই সোণাৰু জোপাক বুকুত সাবটি থাকিলোঁ। চৰাইজাকে সেই ৰাতিয়েই মোৰ চৰাঘৰত বহি সভা পাতিছিল। কিছুমানে অৰণ্যলৈ গুচি যোৱাৰ কথা কৈছিল। কিছুমানে ঈশ্বৰৰ ঘৰলৈ যোৱাৰ কথা পাতিছিল। কিছুমানে নীৰৱে উচুপিছিল। ক্ৰমাৎ উচুপনিবোৰ কান্দোন হৈছিল। তাহাঁতৰ কান্ধোনৰ ৰোলত গছৰ পাতবোৰ আপোনা আপুনি সৰি লঙঠা হৈ পৰিছিল। কিন্তু তাৰে মাজৰ কিছুমানে ইটোৱে সিটোৰ ডেউকাত ধৰাধৰিকৈ একেলগে একগোট হৈ থকাৰ কথাও কৈছিল। তেনেকৈ ৰাতিপুৱাইছিল। ঢল পুৱাতে চিঞৰি চিঞৰি চৰাইবোৰ উৰি গুচি গৈছিল। তাৰ পাছত পখিলাবোৰ, বতাহবোৰ, মৌজাকেও এজাউৰি হাওপাত দি দূৰলৈ উৰি গৈছিল। চৌপাশৰ ওখ ওখ শিল আৰু ইটাৰে সজা পকী ঘৰবোৰ তেতিয়া নিহালিৰ লৈ নিঃপালি দি শুই আছিল। ফেঁচাবোৰ যেনিয়ে তেনিয়ে দিশহাৰা হৈ উৰি ফুৰিছিল। সুঠাম কৰতীয়ালৰ নিখুঁত হাতত ধাৰাসায়ী হৈছিল মোৰ আজু ককাই ৰুই থৈ যোৱা সেই সোণাৰ জোপা। নিমিষতে টানি আজুৰি ফালি চিৰি টুকুৰা টুকুৰকৈ কাটি পেলাই থৈ গৈছিল মোৰ পদূলি মূৰত। সোণাৰ জোপা ধৰ্ষিতা হ'ল সভ্যতাৰ ৰঙীন পোছাক পিন্ধা এজাক নীলা শিয়ালৰ হাতত। ৰাতিলৈ মুকলি পথাৰখনত ডাও ডাওকৈ একুৰা জুই জ্বলিছিল। তাৰ চৌপাশে শিয়ালৰ জাকটো শাৰী পুৰাই বহিছিল। সিহঁতৰ নেজবোৰ ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ আছিল। জুইৰ পোহৰত চকুবোৰ তকৈ জিলিকি উঠিছিল আৰু আকাশত এজাক বাদুলিয়ে দাঁত নিকটাই খিলখিলাই হাঁহিছিল। গছজোপা অঙঠা হৈছিল আৰু মই খিৰিকীৰ সিপাৰৰ পৰা শিল হৈ চাই আছিলোঁ। মোৰ সেই সাতাম পুৰুষীয়া আজু ককাই ৰুই থৈ যোৱা সোণাৰু জোপাৰ অন্তিম যাত্ৰা। অন্তিম যাত্ৰা।